যদি ভাল লাগিছে কমেন্ট এটা কৰি দিব আৰু ৰ'দত নাচি নাচি কিন্তু আমাৰ মান কাছৰ কোনো পৰা নাই দেই নপৰিবতে আমি পাহাৰীয়া হওঁ আমাৰ মান কাছৰ কোনো পৰা নাই আমি ভাবিছিলো ৰ'দত কেনেকৈ থাকিম কিন্তু আমাৰ মান আমি তুৰাৰ বতা খাই থাকো নহয় মান কাছৰ এনেকুৱা জছ আছে কোনো পৰা নাই হয় নাই সকলো ইয়াতে পুৰা একগোট হৈ আছে আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাব মই বহুত বেছি কথা নকওঁ আপোনালোকে গোটেই ভিডিঅ'টো চাব আৰু লাইক কৰিব দিনটো আমি কেনেকৈ এনজয় কৰিলোঁ গোটেইখিনি চাওক আৰু মজা ৰ'দে হাৰ মানি গৈছে আৰু ৰ'দে হাৰ মানি গৈছে আমি অসমীয়াৰ আগত ৰ'দে হাৰ মানি গৈছে সূৰ্যদেৱে হাৰ মানি গৈছে সূৰ্যদেৱে আমাক সহায় কৰিছে অসমীয়া জয় আৰু এতিয়া সেই মধুক্ষণ আহি গ'ল বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমাৰ চেলেঞ্জটো আহি গ'ল আৰু এইফালে সকলো নাচনী ঢুলীয়া ৰেডি হৈছে আৰু এই গাড়ীখন যে দেখি আছে মাজত আহি আছে সেইখনতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত ফিল্ডখন ঘূৰিব আৰু সেইটো এবাৰ মানে ইয়াতে প্ৰেক্টিছ হৈছে আৰু এতিয়া এয়া ষ্টাৰ্ট হৈ গ'ল আপোনালোকে চাওক উপভোগ কৰক বিহু ষ্টাৰ্ট হৈ গ'ল আৰু আমি মাষ্টাৰ ট্ৰেইনাৰসকল গেলেৰীত আছোঁ কাৰণ সেইদিনা আমাৰ নাচিবলগীয়া হোৱা নাই গেলেৰীৰ পৰাই আমি খুব ধুনীয়াকৈ বিহু উপভোগ কৰি আছোঁ আৰু গেলেৰীতে কিন্তু আমি নাচিবলৈ এৰা নাই দেই আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ
লাখটকীয়া মনটো হ'ব লাগিব হয়নে সেইটো মেইন আৰু মই মোৰ মনটো চাগে লাখটকীয়া সেইকাৰণে মই লাখটকীয়া বাইদেউক লগ পাই গ'লো আৰু মিষ্টাৰ ৰাজৰ একদম চাইডত সেইফালে মিষ্টাৰ ৰাজদা অকণমান মানে লাজুকীয়া নেকি কুলুং পালাং আছে কাৰণে মই ছানগ্লাছ পিন্ধাই লৈছোঁ আৰু ইমান ধুনীয়া চাব ইজনী ছোৱালীবোৰ নহয় ইমান ধুনীয়া মানে চকু ঘূৰে চাপ মাৰি ধৰে চ' সেয়াই আৰু সঁচাকৈ ধুনীয়া বুলি কথা নাই তেওঁলোকৰ খুব ধুনীয়া প্ৰতিভা কি উজনি কি নামনি ভাল লাগিছে আৰু আজি আমাৰ এই বিহুটো ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে আপোনাৰ কেনেকুৱা সঁচাকৈ এজন অসমীয়া হৈ কেনে খুব বেছি মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু মানে বিশ্ব ৰেকৰ্ডটো হয়েই আৰু 14 এপ্ৰিলৰ কাৰণে আমি প্ৰায় সাজু আজি বিহুৰ অন্তিমটো আখৰা আছিলে অলপ আগলৈ কিন্তু এতিয়া তাই যেতিয়া হাতত কেমেৰাটো তুলি লৈছে এতিয়া গ্ৰীনিছ ৰেকৰ্ড হৈ গ'ল পাৰ্টি লাগিব আৰু তাই এজনী মাষ্টাৰ ট্ৰেইনাৰ হয় খুব ভাল লাগিছে বহুত কষ্ট কৰি আছে আজি 2 মাহ ধৰি প্ৰায় বহুত কষ্ট হৈছে আৰু কষ্টৰ ফলটো মিঠা আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ ন আৰু তাইৰো তেনেকুৱা খুব আগুৱাই যাওক ইমান ধুনীয়া প্ৰতিভা আছে ভাল লাগিছে বিহুৰ আৱেগ আছে আমাৰ হৃদয়ত আৰু ৰাজা কি ক'ব ৰাজা একদম ধুনীয়া আৰু আমাৰ অসমৰ কাৰণে গৌৰৱ হয় এইটো হয়নে নহয় আমাৰ পুৰা আৰু কি ক'ম আপোনালোকক লগ পাই থাকিম আশা কৰিছোঁ তাইৰ চেনেলটো আপোনালোকে আগুৱাই লৈ গৈ থাকিব যিদৰে অসমৰ উজনি নামনি সকলোবোৰ ইউটিউবাৰক আপোনালোকে ধেৰ মৰম দিছে তাৰ অলপ লাগিব ৰাইজৰ মৰম মেইন আশীৰ্বাদ হয়নে নহয় চ' এভৰিৱান আপোনালোক ভালে থাকক সকলো পিতৃ মাতৃ ভালে থাকক মোৰ ফালৰ পৰা এয়াই জয়াই অসম লাভ ইউ মিণ্টুস্মিতা এণ্ড মিষ্টাৰ ৰাজাৰ ফলোৱাৰ্ছে যাতে মোক ছাবস্ক্ৰাইব কৰি প্লিজ কৰিব আৰু লিখি দিব কমেণ্টত লিখি দিব লখিমপুৰৰ কোন কোন আছে আৰু আমাৰ অতি সোনকালে লখিমপুৰ গৈ আছোঁ আপোনালোকক কথা দিছোঁ লখিমপুৰ শিৱসাগৰ যাম মানুহৰ মন গোৱা যাব ছুইজাৰলেণ্ড যাব কিন্তু মোৰ সঁচাকৈ উজনি ঘূৰিবৰ বৰ হেঁপাহ উজনি প্ৰায় মই গৈ পোৱা নাই আজি তোমাৰ কোনো নাজানে আমাৰ ছাবস্ক্ৰাইবাৰসকলে উজনি মই গৈ পোৱা নাই কেতিয়াও এইবাৰ উজনি ঘূৰিম এইবাৰ উজনিত যোনে চাই আছে সকলোৱে লখিমপুৰ গ'লে লগ কৰক আৰু মই যদি লখিমপুৰত থাকোঁ মইতো ক'বই নালাগে যে লখিমপুৰ ফুৰাম আৰু মোৰ বহুত বেছি ভাল লাগিলে আজি মিণ্টুস্মিতা এণ্ড মিষ্টাৰ ৰাজক লগ পাই ৰাজৰ নাম প্ৰথমত আহিলেগে লগ পাইছোঁ ধেমালি কৰিছোঁ আৰু প্ৰতিটো মুহূৰ্তত মই আমোদ দিব চেষ্টা কৰোঁ কাৰণ মানুহৰ মন চন এনে এটা ভাল হৈ নাথাকে ন যদি আপোনালোকক অলপ আমোদ দিব পাৰোঁ সেয়াই মোৰ কাৰণে বৰ ডাঙৰ বস্তু আৰু সেয়াই আমাৰ উদ্দেশ্য লৈ কেনে আগুৱাই গৈ আছোঁ আপোনালোকে মৰম দিব প্লিজ চাইকো মৰম দিয়ক আৰু এটা মই কথা কওঁ মিণ্টুস্মিতা এণ্ড মিষ্টাৰ ৰাজক মানুহে চাগে কিছুমানে অলপ বেলেগ ধৰণে ভাবিব পাৰে কিন্তু মই আজি পাৰ্চনেলি লগ পাই মইতো এনেই ভিডিঅ'তে গম পাইছোঁ তেখেতলোকৰ কেনেকুৱা কি ব্যৱহাৰ কিন্তু আজি মই গম পাই ইয়াতে লগ পাই মই গম পাইছোঁ বহুত বিন্দাছ মানে একোৱেই নাই পানী হয় আৰু লগা নাই ন যে আজি লগ পাইছোঁ তাই যে মাতিছে সেই মাতষাৰ সঁচাকৈ আজিকালি মানুহে মানুহক মাতিব বৰ টান পায় সঁচাকৈ কৈছোঁ এই যান্ত্ৰিকতাৰ যুগত মানুহে মানুহক মাতিব টান পায় যিটো মই পাৰ্চনেলি কৈছোঁ মই গুৱাহাটীৰ হয় অকণমান আমি যিটো জেগাত আছোঁ চব মানুহ ব্যস্ততা ন তাৰ মাজতো তাই বেচেৰি মোক আৰু তাইক মাতিছে সেয়াই আমাৰ কাৰণে বৰ ডাঙৰ প্ৰসাদ আশীৰ্বাদ নাই সেইটো হয় বাৰু আমি আমাৰ জেগাত একোৱেই নহয় ক'বলৈ গ'লে তাই মাতিছে সেয়াই মোৰ বহুত সেইটো হয় কিন্তু মানে মোৰ মনটো সঁচা মোৰ মনটো ভাল কাৰণে মই আজি আপোনালোকৰ লগত এনেকৈ মাতিছোঁ বেলেগৰ কথা ক'ব নাযাওঁ আপোনালোকক লগ পাই মোৰ বহুত বেছি ভাল লাগিলে আৰু ময়ো মানে কি আৰু মোৰ ব্লগত দেখি থাকিব দেই আমাৰ এতিয়া আমি একদম মানে ওচৰা-ওচৰিকৈ থাকে আৰু তাইক মাতিছোঁ কুলুং পালাং কৰি লাখটকীয়া খানা খুৱাম আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব বিহুৰ ৰেকৰ্ড ৱৰ্ল্ড ৰেকৰ্ড বিহুৰ ভিডিঅ' যেতিয়া আপলোড কৰিম তাৰ চেনেলৰ ডেছক্ৰিপশ্যন আৰু তাৰ ইনষ্টাগ্ৰাম একাউণ্টটো প্লিজ ফ'ল' কৰি দিব ধুনীয়া ৰিল বনাই আৰু বিহুৱতী হয় ধেমালি কথা নহয় তাকো মামাই লাখ টকা দিছে নে নাই লাখ টকা ষ্টেডিয়ামত লাখটকীয়া বিহু নাচ সেয়াই কথা সেয়াই গৌৰৱ আপোনালোকে প্লিজ আগুৱাই লৈ গৈ থাকিব থেংক ইউ ছ' মাছ লগ পাই থাকিম আৰু শেষত আমি সকলো নাচনী ঢুলীয়া মিলি একেলগে ফিল্ডত নাচিলোঁ বিহু আমাৰ তেজত আছে সেইকাৰণে যিমান নাচিলেও আমাৰ ভাগৰ নালাগে বিহু নাম শুনিলেই আমাৰ নাচিব মন যায় আৰু এইফালে ৰঞ্জিত ছাৰে গাই আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছে পূৰা আমি চবে এনজয় কৰি আছোঁ আপোনালোকেও ভিডিঅ'টো চাই এনজয় কৰক
আজি হ'ল ছেকেণ্ড ডে আৰু আজি আমাৰ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে সকলো ধুনীয়াকৈ আমাৰ মৰমৰ মুগাৰ সাজযোৰ পিন্ধি আহিছে খুব ধুনীয়া লাগিছে এইফালে আমাৰ চেকিং কৰা হৈ আছে আৰু এইফালে কাৰ্ড দি দিলে বেগ চেক কৰা আজি আমাৰ ফাইনেলি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু কিমান কি দেখাব পাৰোঁ নাজানো ভিতৰত ফোন এলাও কৰে নে নকৰে সেইটো নাজানো চাই থাকিব যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ৰেডি হৈ আহি আছে আৰু আমাৰ লগৰীজনী লগ পাই গ'লোঁ সাজি কাচি আহি আছে পিংকিবা আৰু আমাৰ লগত এজন স্পেচিয়েল মানুহ আছে দেখাই আছোঁ এইফালে অপূৰ্বতা আছে গৰমত অৱস্থা বেয়া হৈ গৈছে আমাৰ গোৱা মানুহজনৰ যদি অৱস্থা বেয়া হৈ যায় আমাৰ কি হ'ব তেনেহ'লে আৰু ৰাতিয়ে গাই ষ্টেজত হয় নাই বাৰু আৰু এবাৰ বিহু প্ৰগ্ৰাম পৰহিবা আৰম্ভ আৰু সময় নাই আৰু এইফালে আমাৰ দেখি থকা নাচনীগৰাকী গৰমত গছৰ তলত অকণমান চাহৰ জীয়াই আছোঁ তাকে ন ইমান গৰম নহয় সঁচাকৈ কিন্তু হ'লেও মেকআপ কৰি এতিয়া মুক্তিখন একদম দেখিবলৈ বেয়াই হৈ যাম এতিয়া ধুনীয়া লাগি আছে অলপ পিছত বেয়া হৈ যাম তাৰপিছত আৰু ফাইনেলি আজি আমাৰ সেই দিনটো আহি গ'ল ন চাই থাকক কি দেখাব পাৰোঁ নাজানো আৰু অলপ পিছত ফোনটো এলাও নকৰিব পাৰে তো এতিয়া ইমানখিনি ৰাখিছোঁ আৰু চবফালে নাচনী এইফালে চবফালে ঢুলীয়া নাচনী সেইফালেকে চাই থাকিব ঢুলীয়াকেইটাও আহি গ'ল ন ইহঁতি আছাম পুলিচ হয় আৰু আজি পূৰা ইয়াতে বিহু হয়নে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে হয় নাই আমাৰ মাষ্টাৰ ট্ৰেইনাৰ কিন্তু বেষ্ট ইমান দিন আমি কষ্ট কৰি থকাটো আজি দিন ফাইনেলি আহি গ'ল তো কেনেকুৱা আজি পূৰা ফালিবানে মোদী ছাৰ আহিব আজি ন আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আজি পূৰা ফালিব লাগিব হয় নাই আৰু বাকী নাচনী ক'ত আছে আমাৰ আৰু বাকী নাচনীকো দেখাই কিবা নিজৰ ভণ্টি নিজৰ বৌ ইয়াত আছে কিন্তু 11,000 ল'ৰা ছোৱালীৰ মাজত বিচাৰি ফুৰিবলৈ বহুত দিগদাৰ বিচাৰি ইয়াত যেনে তেনে পাইছোঁ এইফালে আহি গ'ল ভণ্টি আজি ওলাইছে নেকি ন তই ব্লগৰ তাইও আছে আমাৰ এই ৱৰ্ল্ড ৰেকৰ্ডৰ বিহু কিন্তু তাইক লগেই নাপাওঁ দিনটো এবাৰ কেতিয়াবা লগ পাওঁ নহ'লে নাপাওঁহে তাৰপিছত আৰু এইফালে আমি দুজন ৰেডি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই পাহৰিলোৱে কৰিবলৈ আপোনালোককো মোৰ ফালৰ পৰা বহুত ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আৰু আমাৰ বৌ আছে বৌ আহিছে চব আহিছে আমি পূৰা ফেমিলি উঠি আহিছোঁ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে এইফালে আমাৰ বৌ আছে বৌকো দেখাইছোঁ আমি তিনিজনী একেলগে আছোঁ কিন্তু ইয়াত আহি লগ নাপাওঁহি ন শুভেচ্ছা জনালোঁ আৰু এতিয়া আকৌ আমি যাওঁ আমি মানকাছাৰ ডিষ্ট্ৰিক্ট যাম ইহঁতি লখিমপুৰ পূৰা আকৌ এতিয়া ভাগ হ'ম তো সেইকাৰণে পাওঁতে ইহঁতক দেখাই ল'লোঁ আৰু কিমান কি সিহঁতক নাচা দেখাব পাৰোঁ নাজানো আৰু মোৰ ফালে লগতে ভণ্টিজনী অথনিৰ পৰা আহি ৰখি আছে বেচেৰি সিহঁতক লগ কৰিব আহোঁতে গুৱাহাটীত বস্তু এটা দেখি গ'লোঁ কিন্তু আজি ভাল লাগিছে গৰু বিহুৰ দিনা এইটো দেখি এই গছজোপা কোনে কোনে চিনি পায় নামটো কমেণ্ট কৰি জনাব আৰু ফোন এলাও নকৰিলে সেইকাৰণে আমি ভিডিঅ'খিনি উঠাব নোৱাৰিলোঁ এয়া ওলাই আহিলোঁ আজি শেষ নাচি মেলি খানা খাই মেলি ওলাই আহিলোঁ এই যাবাগতে কেনেকুৱা লাগিছে ভাল লাগিছে কিন্তু মনত ভাল লাগিছে চবকে ভাই দি আছোঁ কিন্তু মনত মানে ঘপককৈ হৈ গ'ল শেষেই হৈ গ'ল প্ৰেক্টিচ কৰি এতিয়া শেষ হয় আজি পূৰা বেয়াও লাগিছে অলপ চলপ নাজানো আৰু কি হয় ন মোক ভিডিঅ'ত হ'ব লাগে এই যাবাগতে কেনেকুৱা লাগিছে বেছিকৈ ভাল লাগিছে আৰু এতিয়াতো ঘৰত গৈ বহুত বেয়া লাগিব কাৰণ আমাৰ তাত নাই আৰু নহয় কেতিয়াও ঘৰত গ'লে বেয়া লাগিব আৰু চবকৈ ভাল লাগিছে আপোনাকতো বহুত মিছ কৰিম ক'বই নোৱাৰি বহুত মিছ কৰিম মেছেজ কৰি থাকিবা ফোন কৰি থাকিবা দেই যাবা যে কেনেকুৱা লাগিছে যাবলৈ বহুত দুখ লাগিছে অন্ততঃ এইকেইদিন চাকৰিৰ পৰা বিৰতিত থাকি হ'লেও বহুত ইণ্টাৰেষ্ট পালোঁ তাতে কৰি আৰু বহুত ভাল লাগিছে আপোনাক পাই আৰু যদি কেতিয়াবা যদি পাৰোঁ এদিন হ'লেও লখিমপুৰ যাম নিশ্চয় লগ পাম যাবা আৰু বহুত মিছ কৰিম বিশেষকৈ আপোনাক থেংক ইউ মই ক'ম বাৰু তোমালোকক দেই বহুত মিছ কৰিম আৰু কণ্টেক্টটো থাকিবই ন সদায় কণ্টেক্টটো থাকিবই সদায় ফোন মেছেজ আৰু এতিয়া ওলাই আহিলোঁ কাৰণ দেৰি হ'লে আমাৰ গোটেই জাম লাগি যাব সেইকাৰণে অলপ সোনকালে ওলাই দিছোঁ আৰু ৰেকৰ্ডটোতো দেখাব নাপালোঁৱে কেনেকুৱা কি হ'ল তাকে ভিডিঅ'টো কেনেকুৱা হৈছে নাজানো যদি ভাল পাইছে আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু এতিয়া চব যাবগৈ ইয়াৰ পৰা কেনেকুৱা লাগিলে মোৰ বহুত দুখ লাগিছে মই তাত এৰি যাম মোৰ বহুত দুখ লাগিছে বাই গুৱাহাটী আমি চবেই লগ পাই থাকিম
অনুষ্ঠান শেষৰ পাছত সকলো হাঁহি ফূৰ্তিৰে ঘৰলৈ যাবলৈ ওলালে এয়া সকলোৰে বিদায় দিছে খুব এটা ভাল লগা মুহূৰ্ত আৰু অলপ বেয়াও লাগিছে গোটেইখিনি গুচি যাব ইয়াৰ পৰা আৰু এইফালে চব ফালে ঢোলৰ মাত নাচিছে আৰু চাওক পৰিৱেশ কিমান সুন্দৰ পৰিৱেশ আৰু এতিয়া আহি ঘৰ পালোহি চেঞ্জ কৰিলোঁ আৰু মেকআপ ধোৱা নাই এতিয়ালৈকে আঁতৰাম আৰু মাৰ্চ মাহৰ পৰাই বিশ্বৰ অভিলেখ গঢ়াত যিটো আমি ব্যস্ত হৈ আছিলোঁ আজি সেই দিনটো আহি শেষ হ'ল আৰু ভালো লাগিছে অলপ অলপ বেয়াও লাগিছে কাৰণ ইমান গোটেই আমি অসম মিলি একগোট হৈ আছিলোঁ আৰু আজি কাইলৈ সকলো ঘৰে ঘৰে যাবগৈ আৰু ভাল লাগিছে কাৰণ আমাৰ বিহুৱে বিশ্ব দৰবাৰত স্থান পালে সেইকাৰণে আমি বহুত হেপী আৰু অসমবাসী হৈ আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ হয়তো আপোনালোকেও কৰিছে নিশ্চয় কৰিছেই আৰু সঁচাই বহুত বেছি ভাল লাগিছে আৰু মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ ইমান ডাঙৰ এটা পদক্ষেপত মই যে তাতে এজ এ মাষ্টাৰ ট্ৰেইনাৰ হিচাপত অংশ ল'ব পাৰিলোঁ সেইটো মোৰ কাৰণে বহুত সৌভাগ্য কথা আৰু ইমান ডাঙৰ প্ৰচেষ্টাটোত বিহুৰ অভিলেখ গঢ়াৰ প্ৰচেষ্টাত আমিও সাক্ষী হৈ ৰ'লোঁ খুব বেছি ভাল লাগিছে আৰু এই কথাষাৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু অসম চৰকাৰলৈও বহুত বহুত ধন্যবাদ তেওঁলোকে ইমান এটা ডাঙৰ পদক্ষেপ হাতত লৈ ছাকচেছো হ'লোঁ আজি আমি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মানকা ছাৰৰ DC ছাৰ ADC ছাৰ ACS ছাৰ তাৰে নাচনী ঢুলীয়া সকলোকে বহুত বহুত ধন্যবাদ খুব বেছি ভাল লাগিলে আৰু তাৰে ছাৰসকলেও আমাক বহুত বেছি সহায় কৰিলে সেয়াও বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এগৰাকী নাম স্পেচিয়েলি ল'বই লাগিব সেয়া হৈছে মোৰ বা ইতিভেন দত্ত থেংক ইউ ছ' মাছ তাই ফাৰ্ষ্ট আমাক এইখিনি খবৰ দিলে তো তাইৰ কাৰণেও বহুত বহুত ধন্যবাদ তোমালৈও আজিৰ পৰা সকলোকে বহুত মিছ কৰিম আজি গোটেই অসমৰ মানুহ গুৱাহাটীত আছিলহি 11,304জন মানুহ আমি গুৱাহাটীত একেলগে গৰুৰ বিহুৰ দিনা বিহু মাৰিলোঁ সেইটো এটা আমাৰ কাৰণে খুব ভাল লগা কথা আৰু ভিডিঅ'টো বহুত বেছি একে আপোনালোকক কৰিব নোৱাৰিলোঁ কাৰণ তাতে ফোন এলাউ কৰা নাই ষ্টেডিয়ামৰ ভিতৰত একো এলাউ নকৰে জাষ্ট আমি খালী মানুহজনী গৈছোঁ সেইকাৰণে চাগে ভালকৈ আপোনালোকক ক্লিপখিনি দেখাব নোৱাৰিলোঁ আৰু ভাবিছোঁ আপোনালোকে ভাল পাইছে আৰু আমাৰ যোনে যোনে চাই আছে ভিডিঅ'টো তেওঁলোকে কমেণ্টত এটা লিখি দিব যে আমি অসমৰ হৈ ইমান ডাঙৰ এটা ছাকচেছ হৈছে আমাৰ কাৰণে সেইটো বহুত ডাঙৰ কথা তো কমেণ্টত লিখিব জয় আই অসম আৰু সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ তো ইমানে আছিলে ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই